ইটো বহুতো চেনেলৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ মই আদৰণি জনাইছোঁ আৰু আজিও মই আন দিনৰ দৰে আজি মেখেলা চাদৰ দেখুৱাম আপোনালোকক ফেব্ৰিক কৰা আৰু কিবা এটা কৰিলে দেখাবলৈ মন যায় দিয়কচোন আৰু মই কৰিছিলোঁ এইযোৰ কাপোৰ ফেব্ৰিক কৰিছিলোঁ দেখাই দিওঁ আপোনালোকক অলপ ভালদৰে আৰু লগতে মোক এগৰাকী ভিউৱাৰ্ছে কৈছিলে ফেব্ৰিক কৰি দেখাবলৈ ফেব্ৰিক কেনেকৈ কৰে তাৰ ওপৰত ভিডিঅ' মোৰ চেনেলটো দিয়া আছে কেইবাটাও আৰু তথাপিও পুনৰবাৰ দেখাই দিম মই এই ভিডিঅ'টোত কেনেদৰে ফেব্ৰিক কৰে একেবাৰে চিম্পুলকৈ আৰু সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু লগতে জনাবলৈ নাপাহৰিব যে আপোনালোকৰ আজি ভিডিঅ'টো চাই কেনে লাগিল তেন্তে বলক আজি ভিডিঅ' আৰম্ভ কৰোঁ এইযোৰে হৈছে মই ফেব্ৰিক কৰা কাপোৰযোৰ আৰু কাপোৰযোৰ পিয়ৰ কটন হয় আৰু মই পটি লগাই লৈছিলোঁ এইদৰে সাইডত আৰু উলেৰে দহিখিনি গাঠিছোঁ আৰু মাজে মাজে এইদৰে মণি লগাই দিছিলোঁ আৰু এখন হৈছে চাদৰখন এয়া হৈছে চাদৰৰ আঁচলৰ সাইডটো আৰু মই গোটেই চাদৰখনতে ফুল কৰিছোঁ আৰু এইখন হৈছে মেখেলাখনত এইদৰে ডিজাইন কৰিলোঁ আৰু আপোনালোকৰ কেনে লাগিছে মোক কমেন্ট কৰি জনাবচোন আৰু মই ব্লাউজ পিচটোত এতিয়ালৈকে ডিজাইন কৰা নাই কাৰণ মই কৈছিলোঁ যে ফেব্ৰিক কৰি দেখাম বুলি সেই কাৰণে কৰা নাই আৰু ভিডিঅ'টো শেষৰ ফালে মই ডিজাইনটো কৰি দেখুৱাম গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব এতিয়া মই আপোনালোকক ব্লাউজৰ পিচটোত ফেব্ৰিক কৰি দেখাম প্ৰথমতে মই ফুলপাহ আঁকি ললোঁ আৰু এই ফুলপাহ মই কৰিছিলোঁ ইয়েলো কালাৰৰ ফেব্ৰিক লৈ লৈছোঁ আৰু একেবাৰে সহজ হয় কৰিবলৈ ব্ৰাছৰ সহায়ত কৰি গ'লে হ'ল আৰু মই ফেব্ৰিক কৰোঁতে সদায় এদৰে ফ্ৰেমত ভৰাই কৰোঁ তেতিয়া ভাল হয় কৰিবলৈ সুবিধা হয় এয়া মোৰ ব্লাউজৰ পিচটোত ফেব্ৰিক কৰা হৈ গ'ল মই সাইডত দিছোঁ এটা পাৰীৰ নিচিনাকৈ ফুলবোৰ আৰু মাজে মাজে মণিবোৰ লগাই দিলোঁ আৰু ইয়াৰ লগতে আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰো আৰু পুনৰ নতুন এটা ভিডিঅ'ৰ সৈতে আকৌ আহিম আজিলৈ আহিছোঁ ধন্যবাদ